हे दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो आपलोके जाने ना आमार गाँवतो 600-700 बছৰ पुराना किबा किबि पुराना बस्तु আছে ৰজাৰ দিনৰ। যদি না জানে তো ভিডিওটো ভালদৰে চাই থাকক। বলক আমি ভিডিওটো আৰম্ভ কৰো। তো চলো। ফাইনালি দুটা সুতিয়াক পাই গেল। তো ফাইনালি আহি পাই গলো আমি যে ঠাইৰ উপলক্ষে ভিডিওটো বনাই আছো। তো ইয়াতে লগোৱা আছে, ভিতৰৰ ওপৰলৈ যাব লাগিব। তো ওপৰলৈ গৈ আপোনালোকক দেখাই আছো। তো বলক যাওক। তো পাই গলো আহি ফাইনালি। তো বলক আপোনালোকক দেখাও। এনে ইয়াতে দুৰ্গা মন্দিৰ হয়, পূজা টুজা হয়, দৰ্শন। তো বলক আগলৈ ভিডিওটো। তো এইটো হ'ল আমাৰ গাঁৱৰ শিলবৰীৰ সকলোতকৈ ডাঙৰ মন্দিৰ, যিটো পূজা আগত আছে মছজিদ। ইয়াতে মন্দিৰ আৰু মছজিদ একেলগতে। তো বলক মেইন বস্তুকেইটা আপোনালোকক দেখাওঁ। চাওক, এই পাথৰটো প্ৰায় 600-700 বছৰ পুৰণা। তো চাওক, ইয়াতেও আছে, চাওক না কিবা কিবি বনোৱা আছে। ইয়াতে চিত্ৰ বনোৱা আছে। এইটো বহুত পুৰণা পাথৰ। এনে লাগে যেন লোৱা টাইপৰ ন পাথৰ। এইটো সকলোতকৈ ডাঙৰ পাথৰ হ'ল এইটো ইয়াতে থকা। তো চাওক না, ইয়াতে আগৰ দিনৰ ৰজাৰ হেৰি চিত্ৰ, পাথৰ কাটি কাটি চিত্ৰ বনাইছে। তো চাই লওক, চাইছেনে? আমাম ডাঙৰ। চাওক না, এইকেইটা ভালদৰে ৰাখিব লাগে। ইয়াতে পেলাই থৈ দিছে, মানে অলপ লেতেৰা কৰি থৈ দিছে। তো আপোনালোকে জানেনে যে শিলবৰী নামৰ উৎপত্তিটো ক'ৰ পৰা হৈছে? তো আপোনালোকক ভালদৰে বুজাই আছোঁ। মই যিখিনি জানো এইখিনি আপোনালোকক বুজাই আছোঁ। তো ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক। তো এই শিলটো যে এইটো বহুত পুৰণা শিল। এই শিলৰ পৰা যিটো শিলবৰীৰ শিল বুলি কয়, সেইখিনি কথা উৎপত্তি হৈছে। আৰু যিটো আৰু পুখুৰী যিটো আছে আগত, সেই পুখুৰীৰ পৰা পুখুৰী নামটো উৎপত্তি হৈছে। আৰু এই দুটা মিলাই শিল পুখুৰী নাম দিয়া। তো পাথৰকেইটা দেখালোঁ, 3টা পাথৰ আছে ইয়াতে। তো এতিয়া আপোনালোকক ডাঙৰ যিটো পুখুৰী, ৰজাৰ দিনৰ আগৰ দিনৰ যিটো পুখুৰী, সেইটো পুখুৰী দেখাবলৈ লৈ গৈছোঁ। তো বলক, অলপ দূৰত ইয়াৰ পৰা ধৰক 100 মিটাৰমান দূৰত। তো তাতে গৈ পুখুৰীটো ভালদৰে দেখাই আছোঁ। তো বলক আমি আগলৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ। চলো। ইয়াতে মন্দিৰ শিল তিল থৈ আহিলোঁ। তো ইয়াৰ পৰা আকৌ আমি য'ত পুখুৰী তাতে গৈ আছোঁ। তো বলক। তো সেইদিনা ভিডিঅ'টো যে আপলোড কৰিছিলোঁ, এইখন স্কুলৰ সন্মুখেৰে ৰাস্তাটো গৈছে। ৰাস্তাৰ আগত গৈ এনেকুৱা আৰু এটা ৰাস্তা সোমাই গৈছে। সেই ৰাস্তাৰ অলপ গ'লেই আমি পুখুৰীতে পাই যাম। তো বলক। তো সেইটো ৰাস্তা প্ৰায় আগতে আছে, পাই যাম। এইটো হ'ল আমাৰ গাঁৱৰ সকলোতকৈ ডাঙৰ হস্পিটেল, যিটো চাওক। চলো, আৰু অলপমান আছে, অলপমান গ'লে আমি পুখুৰীটো পাই যাম। ডাঙৰ কথাটো হ'ল এইটো পুখুৰী তামাম পুৰণি পুখুৰী।
প্ৰায় ক'লৈ 600-700 বছৰ পুৰণা পুখুৰী, ৰজাৰ দিনৰ পুখুৰী। ইয়াতে মানুহে কয় যে হেৰি যেতিয়া বিয়া চিয়া কিবা কিবি হয় তো আগৰ দিনত যিটো তাৰ তলৰ পৰা বিয়াৰ যিখিনি বস্তু লাগে সেইখিনি এনেই আহি গৈছিল শুনামতে, আৰু এইটোৱে আমাৰ সকলোৱে বিশ্বাস কৰে। তো বলক আপোনালোকক পুখুৰীটো ভালদৰে দেখাই আছোঁ। তো অলপ আগতেই গ'লেই পুখুৰীটো পাই যাম। ইয়াতে এটা ডাঙৰ হাউচ বনাইছে, আৰু সেইটো হাস্পাতাল যেটো দেখিলোঁ আমি, সেইটো হ'ল হাস্পাতাল। তো ফাইনেলি পুখুৰীৰ ওচৰৰ পাই গ'লোঁ। তো চাওক না কিমান ডাঙৰ পুখুৰী এইখন। এইটো মূৰৰ পৰা সেইটো ইমান গাত এই পুখুৰীটোৰ তামাম তলি নাই বুলি মানুহে কয়, তলি নাই। তো চাই কওকচোন কেনেকুৱা পুখুৰী হ'ব এইটো। এইটো আগত আছে থানা আমাৰ শিলপুৰীৰ। তামাম ডাঙৰ পুখুৰী, আৰু ডাঙৰ আছিল। ইয়াতে মাটি কাটি পুখুৰীটো ভৰাই দিছিল, আৰু ভৰাব বুলি শুনি আছোঁ। পুৰণা বস্তুকেইটা এনেকুৱা কৰিব নালাগে। সেইটো চাওক না কিমান ডাঙৰ। তো এইটোৱে এটা সৰু ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক, আৰু আজিৰ কাৰণে এইখিনি। তো বাই।